নমস্কাৰ, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজত শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিৰ দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ ভ্ৰমণ কৰিছিল। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? RBI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি মুম্বাইত। মুম্বাইত RBIৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। তাৰ পাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰ মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু এটা লাইক কৰি যাব। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটো কোনখন বাংলা উপন্যাসত আছে? বন্দে মাতৰম গীতটো কোনখন বাংলা উপন্যাসত আছে সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ আনন্দমঠ। আনন্দমঠ উপন্যাসত বন্দে মাতৰম গীতটোৰ উল্লেখ আছে। তাৰ পাছত আজি নেক্সট কুৱেশ্যনটো অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো হৈছে ৰামচৰিতমানস গ্ৰন্থখনক কোনে ৰচনা কৰিছিল? ৰামচৰিতমানস গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি তুলসীদাস। তুলসীদাসে ৰামচৰিতমানস গ্ৰন্থখন লিখিছিল। এইটো 8 নম্বৰ কুৱেশ্যন হ'ব লাগে। এইটো অলপ ভুল হৈছে, আপোনালোকে মিলাই ল'ব। তাৰ পাছত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো হ'ব বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল? বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ দৰবাৰত আছিল সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ আকবৰ। আকবৰ ৰজাৰ দৰবাৰত বিখ্যাত সংগীতজ্ঞ তানসেন আছিল। তাৰ পাছত নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো হ'ব থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি বেডমিণ্টন। বেডমিণ্টন খেলৰ সৈতে থমাছ কাপ জড়িত হয়। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে চৌৰি চৌৰা কাণ্ড কিমান চনত সংঘটিত হৈছিল? চৌৰি চৌৰা কাণ্ড কিমান চনত সংঘটিত হৈছিল সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1922 চনত। 1922 চনত চৌৰি চৌৰা কাণ্ড সংঘটিত হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে? আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেট খেলত এটা ইনিংছত কোনে অধিকতম ৰান কৰিছে সুধিছে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ অপশ্যন চি ব্ৰেইন লাৰা। ব্ৰেইন লাৰা হৈছে এটা ইনিংছত অধিক ৰান কৰা খেলুৱৈ। টেষ্ট খেলত এটা ইনিংছত অধিক ৰান কৰা খেলুৱৈ ব্ৰেইন লাৰা। তাৰ পাছৰ কুৱেশ্যনটো হৈছে বাস্কেটবলৰ জন্ম স্থান ক'ত? বাস্কেটবলৰ জন্মস্থান ক'ত সুধিছে। অপশ্যন এ আছে ফ্ৰান্স, অপশ্যন বি আছে ভাৰত, অপশ্যন চি আছে ইংলেণ্ড, অপশ্যন ডি আছে আমেৰিকা। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ ফ্ৰান্সত। ফ্ৰান্সত বাস্কেটবলৰ জন্ম হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম কোন ভাৰতীয় মহিলা এথলীট অলিম্পিকত অংশগ্ৰহণ কৰিছিল? প্ৰথম কোন ভাৰতীয় মহিলা এথলীট অলিম্পিকত অংশগ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি মেৰী ডিচুজা। মেৰী ডিচুজা হৈছে প্ৰথম ভাৰতীয় মহিলা এথলীট যোনে অলিম্পিকত অংশগ্ৰহণ কৰিছিল।
তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিকৰ টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন? অলিম্পিকৰ টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় কোন সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ লিয়েণ্ডাৰ পেজ। লিয়েণ্ডাৰ পেজে হৈছে প্ৰথমগৰাকী ভাৰতীয় যোনে টেনিছত পদক লাভ কৰিছিল অলিম্পিক খেলত। তাৰ পাছত আজিৰ শেষৰটো কুৱেশ্যন হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন? অপশ্যন এ আছে মিঠু বৰুৱা, অপশ্যন বি আছে হিমা দাস, অপশ্যন চি আছে লাভলীনা বৰগোহাঁই, অপশ্যন ডি আছে এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্টত জনাব। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।